নৱ বসন্তৰ সময়ত সেউজ বৰণ লোৱা প্ৰকৃতিৰ পৰশত এতিয়া অসমীয়াৰ মনত চলিছে ৰঙালী ৰং। হেঁপাহৰ বিহুটি বছৰেকৰ মূৰত আহিছে ৰমকে জমকে। নৱ বসন্তৰ ক্ষণত এয়া ৰঙালী ৰং। অসমীয়াৰ বাপুতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক আখৰাৰ প্ৰস্তুতি। চালে চকুৰোৱা মন ভৰাই তোলা অসমীয়া সংস্কৃতি বাপুতি সাহোন বিহুটিৰ এয়া আনন্দৰ ৰহন। জাকে জাকে যুৱতী মহিলাই বিহুনাম বিহু নাচেৰে এইদৰে দিছে বিহু হাৰ বতৰা। বিহুটিৰ আৱেগ চাগে এয়াই, যাৰ নাম শুনিলে এপাক ননচাকৈ এফাকি বিহুনাম নোজোৰাকৈ থাকিব নোৱাৰে কোনো অসমীয়াই। অসমীয়াৰ নতুন বছৰৰ প্ৰাক্ষণত হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি যেন এতিয়া উজনিৰ পৰা নামনিলৈ সকলোতে চলিছে। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইড।